AS07Y2725 নম্বৰৰ মাৰুতি সুজুকি বলেনো বাহনে লখিমপুৰৰ দিশৰ পৰা গহপুৰ অভিমুখে আহি থকা সময়তে কলাবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত থকা এজোপা গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱা যুৱ বিজ্ঞানীগৰাকীক টপাটয়াকৈ লৈ যোৱা হয় কলাবাৰী আদৰ্শ চিকিৎসা মহাবিদ্যালয়লৈ। তাৰ পিছতে গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত হৈ তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ অনুসৰি জৰুৰীকালীন সেৱা 108ৰ জৰিয়তে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। আমি ইণ্টাৰনেশ্যনেল যোগ দিৱস শেষ কৰি মই আহি থাকোঁতে বাটতে এটি দুৰ্ঘটনা দেখিলোঁ আৰু দুৰ্ঘটনা কলাবাৰীৰ আশে পাশে হৈছে। আমাৰ কলিতা গাঁৱৰ ওচৰত আমাৰ খুব ভাল ব্যক্তি চাইণ্টিষ্ট বিজ্ঞানী উদ্ধৱ বৰালী যুৱ বিজ্ঞানী তেখেত ক'ৰবাত গৈ থাকোঁতেনে গাড়ীয়ে নিজে চলাই আহিছিলে, গছত খুন্দা মাৰিলে, কলাবাৰী হস্পিটেলত আহিছিলে। এতিয়া তেখেতৰ চেঞ্চ আছে, ভাল, এনেই বিশেষ অসুবিধা দেখা নাই। ডক্টৰে ৰেফাৰ কৰিছে লখিমপুৰ মেডিকেল কলেজলৈ। মই গম পোৱাৰ লগে লগে আহি উপস্থিত হৈ নিজে চাইছিলোঁ। কেনেকৈ হৈছিলে, আমি ঘৰত চাহ খাবলৈ বহিছিলোঁ, বহোঁতেই শব্দটো শুনি দৌৰা দৌৰিকৈ ওলাই আহিছোঁ। ওলাই আহি দেখিলোঁ যে গাড়ীখনো সম্পূৰ্ণৰূপে সন্মুখভাগ ভাগিছে আৰু মানুহজনক উলিয়ালোঁ আমি। কিমান সময়ত হৈছে এক্সিডেণ্ট? 15-20 মিনিট। আৰু তেখেতে পিছত গম পালোঁ যে তেখেত ডক্টৰ উদ্ধৱ বৰালী, লখিমপুৰৰ আমাৰ বিজ্ঞানী হয়। আৰু আমি 108 খবৰ দিলোঁ। 108ৰ জৰিয়তে ইতিমধ্যে হস্পিটেললৈ নিয়া হৈছে। গতিকে লখিমপুৰৰ পৰা গহপুৰ অভিমুখে আছিল। হয়, লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল তেখেত। অকল তেখেতে আছিলে? তেখেতে আছিলে, গাড়ীত বেলেগ মানুহ নাই। কিমান এতিয়া হৈছে? অকণমান জখম হৈছে, সেইটো চিকিৎসকে গম পাব আৰু কিমান হৈছে। আমি দেখাত বাহিৰৰ পৰা অকণমান জখম পাইছোঁ, দেখিছোঁ।